Hello everyone. So আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো বিৰাট ধুনিয়া কেটামান লিপষ্টিক্স যিকিটা আমাৰ ডিসেম্বৰ মান্থৰ কেটলগত অফাৰত আছে আৰু সেই লিপষ্টিক কিটাৰ নাম হৈছে দা ওয়ান কালাৰ আনলিমিটেড লিপষ্টিক্স যিকিটা খুব ধুনিয়া ম্যাট লিপষ্টিক্স হয় আমাৰ আৰু যিকিটা লগাই কিনি আপুনি একদম পাহৰি যাওক যে আপুনি এটা লিপষ্টিক্স লগালে সো সেই লিপষ্টিক কিটা লগোৱাৰ পিছত আপুনি গুটে দিনটো কাৰণে আপুনি ধুনিয়াকে ফুৰি থাকিব পাৰিব আপুনি বিভিন্ন কাম কৰি থাকিব পাৰিব আৰু সেই লিপষ্টিক্স কিটা আপুনি এপ্লাই কৰা পিছত আপুনি খুব ধুনিয়াকে মানে চাহ খাওক আপুনি পানী খাওক আপুনি জুস খাওক আপুনি যিয়ে নকৰক কিয় সেই লিপষ্টিক কিটা কেতিয়াও আপোনাৰ লিপছৰ পা না যায় কাৰণ সেই কিটা হৈছে আমাৰ খুব ধুনিয়া কেটামান ম্যাট লিপষ্টিক্স যিকিটা ব্যৱহাৰ কৰি আপুনি বহুত ভাল পাব কাৰণ এই লিপষ্টিক্স কিটা যেতিয়াৰ পা লঞ্চ কৰিলে তেতিয়াৰ পা মই নিজে ব্যৱহাৰ কৰি আছো আৰু মোৰ ওচৰত তিনটা মোৰ একদম ফেভাৰিট কালাৰ আছে ইয়াৰ ভিতৰত এটা আছে আল্ট্ৰা ফুচিয়া তাৰ পিছত আৰু এটা আছে নিউড কালাৰ যিটোৰ নাম হৈছে আল্ট্ৰা টেৰাকোটা তাৰ পিছত আৰু এটা খুব ধুনিয়া কালাৰ হয় যিটো মই ট্ৰেডিশনাল ওয়্যাৰ পিন্ধিলে মই প্ৰায় পিন্ধো আৰু হেতু হৈছে আল্ট্ৰা বৰ্ডক্স ঠিক আছে এটো মই ট্ৰেডিশনাল কাপোৰৰ লগত খুব ভাল লাগে শাৰী মেখলা চাদৰ যেতিয়া মই পিন্ধো এটা ট্ৰেডিশনাল লুক দিয়াৰ পিছত মই এই কালাৰটো লগাই বহুত ভাল পাওঁ তাৰ পিছত ওয়েস্টাৰ্ণ ওয়্যাৰ বা সামটাইমছ ট্ৰেডিশনালৰ লগতো মই আল্ট্ৰা ফুচিয়া কালাৰটো লগাও বহুতে ভাল লাগে আৰু এই কালাৰটো যেতিয়া মই লগাও সবে মোক সুধে যে আপুনি কি কালাৰ লগাইছে বহুত বাৰ মোক সুধিছে ঠিক আছে সো এই কালাৰটো মোৰ বহুত বেছি ফেভাৰিট হয় দেন আহিলে এটোটাই হৈছে নিউড কালাৰ সো এই নিউড কালাৰটো লগাই বহুত বেছি ভাল পাওঁ কেতিয়াবা ডে টাইমত খুব ধুনিয়াকে মানে একদম সিম্পল লুক এটা দিব মন যায় বা ডে টাইমত বিভিন্ন কামত কেতিয়াবা ওলাই যাওঁ সো তেতিয়াও মই এটো কালাৰ ব্যৱহাৰ কৰি বিৰাতে ভাল পাওঁ আৰু এইকেটা হৈছে মোৰ একদম ফেভাৰিট লিপষ্টিক যেতিয়াৰ পৰা মই এইকেটা পাইছো তেতিয়াৰ পৰা মই বাকি অৰিফ্লেমৰ লিপষ্টিক্স খিনি গুটেখিনি মোৰ ওচৰত আছে কালেকশনস গুটেখিনি মোৰ ওচৰত আছে কালেকশনস কিন্তু এইকেটা লিপষ্টিক্স মই যেতিয়াৰ পৰা পালো তেতিয়াৰ পৰা ট্ৰাষ্ট মি মই লগাই ইমান বেছি ভাল পাইছো মানে মই কি কম এটো মোৰ নিজৰ পাৰ্সোনাল মানে ফিডব্যাক হয় সামটাইমছ কি হয় মই কেটামান মাৰ্কেটৰ ব্ৰ্যান্ড মানে মই আগতে ট্ৰাই কৰিছিলো ম্যাট লিপষ্টিক্স হয় যিকিটা মানে ব্যৱহাৰ কৰাৰ পিছত এনেকুৱা লাগে যেন মানে মই উঠত কিবা এটা একদম লেপি দিলো মানে লগাই দিলো একদম গধুৰ ফিল হয় মানে ঠিক আছে একদম গধুৰ ফিল হয় সো কিন্তু মই এইকেটা ম্যাট লিপষ্টিক্স লগোৱাৰ পিছত মই তেনেকুৱা একদমই ফিল নকৰো একদম লাইট ওয়েট হয় লাইট ওয়েট ম্যাট লিপষ্টিক হয় লগোৱাৰ পিছত আপুনি সদায় যেতিয়া লগোৱাৰ পিছত আপুনি 10 মিনিটস ওয়েট কৰিব লাগিব সাপোজ মেকআপ কৰিলো লিপষ্টিক্সটো লগালো লিপষ্টিক্স কেটা লগালো যোনটো পছন্দৰ লিপষ্টিক থাকে হেতু লগালো দেন আপোনালোকে 10 মিনিটস ওয়েট কৰক 10 মিনিটসৰ পিছত এই লিপষ্টিকটো পুৰা ড্ৰাই হৈ যায় এন্ড মানে সেট এন্ড ফৰগেট মানে খুব ধুনিয়াকে আমাৰ ওচৰত দিয়া আছে যে সেট এন্ড ফৰগেট ম্যাট লিপস মানে আপুনি তাৰ পিছত মানে পাহৰি যাওক ঠিক আছে এটো মই দেখাই দিম এতিয়া মই যেহেতু অলপ দিন আগতে লগালো এটো লিপষ্টিক এতিয়া মই আল্ট্ৰা ফুচিয়া কালাৰটো লগাইছো সো এটো আপোনাক মই দেখাম এতিয়া দেখিলে না কোনো ধৰণৰ মানে একদম খুব ধুনিয়াকে ড্ৰাই হৈ যায় একদম নালাগে তাৰ পিছত এটো এটা কাপ হয় হোৱাইট কালাৰ সো মই ইয়াটো মই আপোনাক দেখাম দেখিছানে কোনো ধৰণৰ মানে কুটো লাগি না যায় মানে সো আপোনালোকে এটো লগাই পেলাই আপোনালোকে বহুত চাহ খাওক কফি খাওক যি কৰক লাগিলে ঠিক আছে সো তাৰ পিছত তাৰ কাৰণে একো টেনশন লব নালাগে যে এটো লগোৱাৰ পিছত আপুনি মানে কেয়াৰফুল হ'ব লাগিব তেনেকুৱা কথা নাই বহুতে বেছি আৰু ইয়াৰ কিছুমান খুব ধুনিয়া প্লাস পইণ্টস আছে যাৰ কাৰণে এই লিপষ্টিক গেটাৰ ফিনিশিং বহুত ভাল খুব ধুনিয়া হাই পিগমেন্টেড হয় সো আপোনালোকে বাৰে পটি লগাই থাকিব নালাগে এবাৰ লগাই দিলে খুব ধুনিয়াকে কালাৰটো খুব ধুনিয়াকে বহি যায় সো মই গুটে লিপষ্টিক্স খিনি দেখাই আছো আপোনাক এইখিনি হৈছে মেইন আমাৰ গুটেখিনি কালাৰ হয় ইয়াতে আপোনালোকে যিমানখিনি দেখা পাইছে এই গুটেখিনি কালাৰ আছে ইয়াতে আল্ট্ৰা টেৰাকোটা মই দেখালো আল্ট্ৰা ৰাস্পবেৰী আছে আল্ট্ৰা ফুচিয়া মই অলৰেডি আপোনাক দেখালো আল্ট্ৰা ৰেড কালাৰ আছে ইয়াতে আল্ট্ৰা বৰ্ডক্স আছে যোনটো মই দেখালো আল্ট্ৰা বাৰ্গেন্ডি আছে আল্ট্ৰা মোচা আছে সো এই গুটেখিনি আপোনালোকে পাই আছে এবাৰ 749 रुपीस অনলি
Yes, so 749 rupees আপোনালোকে এই লিপষ্টিক্স খিনি পাই আছে আপোনালোকে ল'ব পাৰে যিসকল আমাৰ টিম পাৰ্পল ড্ৰিমৰ ব্ৰেণ্ড পাৰ্টনাৰ্ছ হয় যিসকল ব্ৰেণ্ড পাৰ্টনাৰ্ছ হিচাপে আপোনালোকে আমাৰ লগত আছে বা যিসকল আমাৰ ভিআইপি কাষ্টমাৰ্ছ আছে আপোনালোকে ইয়াৰ ওপৰত আৰু আনাদাৰ 20% ডিছকাউণ্ট পাব সো এই লিপষ্টিক খিনি কিয়নো ইমান মানে ইমান বেছি লগাই মই ভাল পাইছো এনেকুৱা কি আছে মই আই এম 100% শিওৰ যে ময়ে নহয় এই লিপষ্টিকটো যোনে এবাৰ লগাব নহয় তেওঁ সঁচাকে বহুত বেছি ভাল পাব আৰু যিসকলে মেট লিপষ্টিক্স আপোনালোকে ভাল পায় আপোনালোকে সবেই এইকেইটা মেট লিপষ্টিক্স ট্ৰাই কৰক আৰু ট্ৰাষ্ট মি মেট লিপষ্টিক লগোৱাৰ পিছত বহুতৰ মই দেখিছোঁ লিপছটো বহুত বেছি ড্ৰাই হৈ যায় ইনফেক্ট মই বহুত টাইমত মই নিজেও ট্ৰাই কৰিছিলোঁ মাৰ্কেটৰ কেইটামান ব্ৰেণ্ড একদম লগোৱাৰ পিছত একদম মুছ নাখায় মুছিবৰ কাৰণে বহুত কষ্ট কৰিব লাগে ধুবৰ কাৰণে বহুত কষ্ট কৰিব লাগে ৰিমুভ কৰিবৰ কাৰণে বহুত কষ্ট কৰিব লাগে ৰিমুভাৰ ইউজ কৰিলেও ৰিমুভ নহয় এনেকুৱা হয় কিন্তু এইকেইটা মেট লিপষ্টিক আপোনালোকে ৰিমুভ কৰিবৰ কাৰণে বহুত বেছি ইজি হয় পটকে গুচি যায় টেনশ্যনেই ল'ব নালাগে আৰু এইটো লগোৱাৰ পিছত আপোনাৰ লিপছটো কেতিয়াও বহুত বেছি ড্ৰাই হৈ নাযায় এই মেট লিপষ্টিক কেইটাৰ টেকনলজি ষ্টৰিটো মই আপোনালোকক অকমান কৈ দিম থুলমুলকে যে ইয়াতে এটা আল্ট্ৰা ফিক্স টেকনলজি ব্যৱহাৰ কৰা হৈছে যাৰ কাৰণে আপোনালোকে লিপষ্টিকটো লগাই পেলাই আমি অলৰেডি কৈছো যে আপোনালোকে লিপষ্টিকটো লগাই পেলাই একদম পাহৰি যাব পাৰিব মানে জাস্ট লিপষ্টিক লগাই আছে বুলি আপোনালোকে একদম পাহৰি যাব পাৰিব সো হেতু অলৰেডি ক্লিনিক্যালি প্ৰুভেন হয় 99% ফিক্সেশন আছে এটো লিপষ্টিক লগোৱাৰ পিছত আপোনালোকে গুটি দিনটো কাৰণে আপোনালোকে মানে ঘূৰি ফুৰিব পাৰিব বিভিন্ন কামত কথা নাই ধুনিয়াকে আপোনালোকে লগাই পেলাই পাহৰি যাব পাৰিব আপোনালোকৰ ফিক্স হৈ থাকিব লিপষ্টিকটো তাৰ কাৰণে আপোনালোকে টেনচন ল'ব নালাগে এটো মই নিজে এক্সপেৰিয়েন্স কৰিছো মই বহুত বেছি ভাল পাইছো ব্যৱহাৰ কৰি পেলাই একদম লাইট ওয়েট হয় প্ৰডাক্টটো সেই কাৰণে মোৰ সবতছে বেছি ফেভাৰিট হয় আৰু ইয়াতে মানে একদম মানে লক হৈ যাব মানে আপুনি কালাৰটো আপুনি জেনেকে লগাই থৈ দিব লিপছত আপুনি জেনেকে লগাই দিব আপুনি লিপছটো খুব ধুনিয়াকে ওইটা লাইনাৰ দি আপুনি ড্ৰ কৰি পেলাই ধুনিয়াকে আপুনি লিপ কালাৰটো যেতিয়া লগাব লিপষ্টিকটো যেতিয়া লগাব সেই জেনেকে লগাই দিব তেনেকে থাকি যাব গুটি দিনটোৰ কাৰণে আৰু সফট মেট পাউডাৰ্স ব্যৱহাৰ কৰা হৈছে ফৰ দা টেক্সচাৰ এণ্ড মেট ফিনিশ সো মেট ফিনিশটো এনেকুৱা ধুনিয়া মেট ফিনিশ হয় আপোনালোকে লগালেই গম পাব ইয়াৰ যোনটো মানে টেক্সচাৰ হয় এটো সঁচাকে বহুত বেছি স্মুথ হয় মাৰ্কেটৰ কোনো বেলেগ মেট লিপষ্টিকৰ লগত এটো মানে কম্পেয়াৰে নহয় কোনো মাৰ্কেটৰ বেলেগ লিপষ্টিকৰ লগত এটো কম্পেৰিজন কৰিবই নোৱাৰি ইমানে ধুনিয়া প্ৰডাক্ট হয় সো আপোনালোকে সবে ট্ৰাই কৰক আপোনালোকে যেতিয়া এই লিপষ্টিক এটা ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকে ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে 10 মিনিটস ওয়েট কৰিব 10 মিনিটস লাগে এটো ড্ৰাই হ'ব কাৰণে কিন্তু প্ৰথমতে যেতিয়া আপোনালোকে লিপষ্টিক এটা এপ্লাই কৰিব তেতিয়া আপোনালোকে ফিল কৰিব যে এটো ক্ৰিমি টাইপৰ নিচিনা আপোনালোকে ফিল কৰিব যেতিয়া আপোনালোকে এপ্লাই কৰি থাকিব বাট যেতিয়া আপোনালোকৰ এপ্লাই কৰি প্লাই শেষ হৈ যাব তাৰ পিছত আপোনালোকে যেতিয়া 10 মিনিটস ওয়েট কৰিব তাৰ পিছত কিন্তু এটো ড্ৰাই হৈ যাব তাৰ পিছত আৰু হেই ধুনিয়া মেট ফিনিশটো আপোনালোকে পাই যাব ঠিক আছে ধুনিয়া এই মেট লিপষ্টিক্স গিটা আপোনালোকে এবাৰ এটো মান্থত যেহেতু বহুত বেছি ডিসকাউন্টছত পাই আছে সো ব্র্যান্ড পার্টনার সকলে আনাদার আৰু ডিসকাউন্টস পাব আমাৰ ভিআইপি কাস্টমাৰ সকলো আৰু বেছি ডিসকাউন্টস পাব সো হে কাৰণে দেৰি মানে দেৰ কিস বাত কি সো আপোনালোকে সোনকালে অৰ্ডাৰ কৰক আপোনালোকে বেছি দেৰি ওয়েট কৰিলে আপোনালোকে ষ্টক নাইকিয়া হৈ যাব পাৰে সেই কাৰণে সোনকালে অৰ্ডাৰ কৰি লব আৰু যিসকল ফ্ৰেন্ডস আপোনালোকে মোৰ এই ভিডিওটো চাব আপোনালোকে যদি লিপষ্টিক এটা ট্ৰাই কৰিম বুলি ভাবিছে বা ভাবে তেতিয়া হলে আপোনালোকে মোক ইনবক্স কৰিব মোক কন্টাক্ট কৰিব যেহেতু কন্টাক্ট ডিটেইলছ অলৰেডি মই শেয়াৰ কৰিছো সো আপোনালোকে কন্টাক্ট কৰিব মই আপোনালোকৰ প্ৰডাক্টস খিনি দি দিব পাৰিম আৰু আপোনালোকো কেনেদৰে ডিসকাউন্টস পাব বা ডিসকাউন্টত কেনেদৰে আপোনালোকে প্ৰডাক্ট খিনি ল'ব পাৰিব হেতু মই আপোনালোকক ভালদৰে গাইড কৰি দিম জাস্ট আপোনালোকে মোক মেছেজ এটা কৰিলে হ'ল বা মোক কন্টাক্ট কৰিলে হ'ল আৰু আপোনালোকে প্ৰডাক্টৰ হোম ডেলিভাৰী পাই যাব সো তাৰ কাৰণে টেনচন নলব একদম হোম ডেলিভাৰী আমাৰ নৰ্থ ইষ্টত বহুত জায়গাত হোম ডেলিভাৰী হয় ইণ্ডিয়াৰ বহুত জায়গাতে হোম ডেলিভাৰী হয় অসমৰ বিভিন্ন জায়গাতে হোম ডেলিভাৰী হয় আজিকালি সো হোম ডেলিভাৰী পাই যাব আপোনালোকে জাস্ট আপোনালোকে যদি বিচাৰে লব কাৰণে তেতিয়া হলে আপোনালোকে কন্টাক্ট কৰিলে হ'ল ঠিক আছে সো থ্যাংক ইউ সো মাচ থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং মাই ভিডিওস আৰু স্পেশালি টিম পাৰ্পল ড্ৰিমৰ সকলোখিনি ব্ৰেণ্ড পাৰ্টনাৰ্ছক মই ক'ব বিচাৰিছো যে আপোনালোকে প্ৰত্যেককে অৰ্ডাৰ কৰি লওক আৰু আপোনালোকে মোক প্ৰায় সুধে যে মই কোনগিটা লিপষ্টিক্স লগাও মোৰ লিপষ্টিক্সৰ কালাৰ কেটা মোক বহুতে সুধে সো মই যিগিটা লিপষ্টিক লগাই ভাল পাওঁ আজি মই দেখালো আপোনালোকক গুটেখিনি
মই ফিডবেকো দিলোঁ ৰিভিউ দিলোঁ যে মই কেনেকুৱা পাইছোঁ বা মোৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় চ' আপোনালোকে এতিয়াৰ পৰা ব্যৱহাৰ কৰা ষ্টাৰ্ট কৰক আপোনালোকে অৰ্ডাৰ কৰক সোনকালে ঠিক আছে চ' থেংক ইউ এণ্ড অল দ্য বেষ্ট এভৰি ওৱান থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'জ চ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বেল আইকনটো ক্লিক কৰিব যাতে সদায় নটিফিকেশ্যন পাই থাকে ভিডিঅ'জবিলাকৰ ঠিক আছে থেংক ইউ বাই বাই